হেল্ল' এভৰিৱান, ৰাধা মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মাজুলীলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে। তাৰপিছত আপোনালোকে সকলোৱে জানে যে মহাৰাস আহি আছে, মাজত মাথো 2-3 দিন বাকী। মাজুলীলৈ আপোনালোকে কোনফালে আহিব? যোৰহাট হৈ নিমাতী ঘাটেৰে নে, লখিমপুৰৰ ঢকুৱাখানাৰে নে, বিহপুৰীয়া ধূনাগুৰি ঘাটেৰে নে, গৌৰীসাগৰৰ দিখৌ মুখেৰে? যোনফালেই নাহক কিয় মাজুলী পাবহি। সূৰ্য স্তৰৰ আগে আগে মাজুলী নিশ্চয় পাবহি। দবা শংখ আৰু বৰকাহৰ পবিত্ৰ ধ্বনিৰে বা চেনাইৰ এটি ঐনিতম কলিৰে নিশ্চয় আদৰিম আপোনাক। কাৰণ মাজুলীৰ সত্ৰীয় সংস্কৃতিৰ বৰঘৰ। চহৰৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰত মোৰ অৱস্থান। ভিডিঅ'টো যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সকলোলৈ মাজুলীৰ স্বাগতম। মহাৰাস চাবলৈ আহিব, সকলোকে লগ পাম। বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।